তেওঁৰ ইচ্ছাতেই সকলো হয়। তুমি দুখ নকৰিবা প্ৰেম, তুমি দুখ নকৰিবা। আমি অনাহারে থাকিব লাগে। অতিথিকে দুখতে অতিবাহিত কৰিব লাগে। সুশীলা, এয়াই কি প্ৰভুৰ ইচ্ছা। সুশীলা, না সুশীলা, চকুৰ পানীৰে পূজা আৰু তৃষ্ণা নিবাৰণ কৰিব লাগিব। এয়াই কি ভাগ্য বিধাতাই লিখিলে আমাৰ ভাগ্যৰ সৈতে কোনো যুঁজ কৰিব নোৱাৰে সুশীলা। আমাক এনে জীৱন সেই প্ৰভুৱে দিছে। তেওঁ আমাক যি পৰিস্থিতিৰে ৰাখিছে সেই পৰিস্থিতিতে আমি সুখেৰে থাকিব লাগিব। কৰিবৰ বাবে কিমান আৰু মুঠিও অন্ত নাই। পৰিত্ৰাণ কৰিবৰ বাবে আৰু একনিও বস্তু নাই। অঞ্চলৰ ভৱিষ্যতৰ চিন্তাই মোৰ মন একেবাৰে চিন্তিত কৰি তোলে। আপুনিয়ে কওক না, এনে পৰিস্থিতিত কোন আনন্দমনে থাকিব পাৰে? এয়া সেই বিধতাৰ লিখন সুশীলা। বিধতাৰ লিখন কোনে খণ্ডন কৰিব নোৱাৰে। আপুনি মোক এটা কথা কওকচোন, আমাৰ ভাগ্যৰ লিখন আমাৰ সন্তানে কিয়